YouTube channel. তো গাইজ মানে মোবাইলটো ই ল'ল যিহেতু আৰু ই ক'ব ধৰিছে মানে হেল্ল' গাইজ বোলে তো যি কি নহওক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গৰম খিচিৰিত আপোনালোকক স্বাগতম মানে কি 24ৰ নতুন বছৰ চলিছে তো সকলোকে মোৰ ফালৰ পৰা নতুন বছৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আৰু গাইজ এয়া হৈছে কয়াকুজিয়া আৰু আজি 1 জানুৱাৰী যিহেতু আৰু কয়াকুজিয়াত অলপ ফুৰিব আহিলোঁ আৰু গাইজ 1 জানুৱাৰী যিহেতু গতিকে অলপ ঘূৰিব আহিলোঁ ওচৰতে পাৰ্ক এখনত তো কয়াকুজিয়া পাৰ্ক এইটো অভয়পুৰীৰ কাষতে তো আহিলোঁ মানুহ বেছি অহা নাই এতিয়াও আৰু ইহঁতে পুৰা চেলফিত ব্যস্ত মানে চাবি দেই বেটিক নহ'লে আৰু গাইজ এইখনেই হৈছে আমাৰ এণ্ট্ৰিৰ মেইন গেটখন তো ইয়াৰ পৰা আমি এণ্ট্ৰি কৰিব লাগিব ভিতৰলৈ মানে সোমাই যাব লাগিব আৰু কাষতে আছে আমাৰ টিকেট কাউণ্টাৰ আৰু লগতে আছে আমাৰ বাছ ষ্টেণ্ড মানে সকলো ষ্টেণ্ডৰ আৰু পাৰ্কিং ঠাই আৰু এইখিনি তো গাইজ এইটা হৈছে আমাৰ প্ৰথম দ্বীপ মানে প্ৰথম এণ্ট্ৰি কৰিয়ে প্ৰথম দ্বীপ তাৰপিছতে ছেকেণ্ড দ্বীপ সেইটো তো ছেকেণ্ড দ্বীপ হ'ল আছে তাতো কিবা কিবি বহুত বস্তু কিন্তু যেনেকুৱা হ'ব লাগিছিল সেনেকুৱা ইমান নাই ইয়াতে তো বহুত উন্নতি হ'ব লগা বহুত আছে ইয়াতে তো উন্নতি একোৱে হোৱা নাই মানে নেচাৰেল হিচাপে ভালে আৰু গছ গছনিবোৰ আছে কিন্তু অলপ কিছুমান উদ্যান চিষ্টেম বনাব লাগে অলপ খেলা ধূলাৰ বস্তু সৰু ছোৱালীবিলাকৰ আগত আছিল কিন্তু এতিয়া নাই আৰু ঘাঁহ বনটো একেবাৰে নাই খৰাং হৈ আহিছে মানে সকলো তো মানুহ আহি আছে জানুৱাৰী হিচাপে আৰু ইহঁতো আহিল আজি আমিও মানে নাৱত উঠিবলৈ জিৰাই মানে বহুত জিৰাইলোঁ পাছত নাও মানে এইফালে নাহিল চ' ভাবিলোঁ এবাৰ যাওঁ আৰু তো এইবিলাক বস্তু বহুত ফিল্ডবিলাক বহুত খালী হৈ আছে ফুল ৰুইছে কিন্তু ইমানো কমপ্লিট কৰিব পৰা নাই তো মই আৰু কমপ্লেইন কৰিব অহা নিচিনা হৈছে কিন্তু কমপ্লেইন কৰা নাই দেই এনে ক'লোঁ আৰু যদি অলপ ভাল কৰিব পাৰে নিজৰ জেগা যিহেতু ফুল চুল ৰুইছে তো আৰু ৰুব পাৰিল হয় ঘৰ চৰবিলাক ঠিকেই আছে কিন্তু কালাৰিং চালাৰিং কৰা নাই তো বহুত উন্নতি কৰিব বহুত বাকী আছে ইয়াতে আৰু গাইজ এয়া হৈছে আমাৰ হেলিপেড মানে হেলিকপ্টাৰ লেণ্ডিং ঠাই আৰু এইফালে হৈছে মানে আমাৰ গেন্দী ফুলৰ বাগান আৰু গাইজ মেইন মানে পাৰ্কৰ ভিতৰত এণ্ট্ৰি নকৰাৰ আগতে ইয়াতে মানে আমাৰ পিকনিক প্লেচটো মানে ইয়াতে মানে খোৱা চোৱা হয় আৰু মানে সকলোৱে আৰু তো ইয়াতে কিন্তু মাইকৰ এলাউড নাই তো বিনা মাইকে ইয়াতে খাব লাগিব আৰু গাইজ পাৰ্কৰ ভিতৰতে দোকানৰ ব্যৱস্থা আছে মানে অলপ মেলাৰ ব্যৱস্থা আছে ল'ব পাৰিব আৰু নিজৰ অলপ যদি পকেট গৰম কৰি লৈ আনে আৰু আমাৰ ইয়াত আকৌ বেলেগ একো নালাগে এইটোহে লাগে দেই কম দামৰ না ময়ো বেয়া পোৱা নাই অৱশ্যে আৰু গাইজ ইয়াতে যদি আপোনালোকে পিকনিক খাব আহি পেলাই যদি পাৰ্টিৰ লগত কিবা গণ্ডগোল হৈ গ'ল মানে আৰু তেতিয়াহ'লে চিন্তা নকৰিব নহয় ইয়াতে আমাৰ মানে ৰেষ্টুৰেণ্ট আছে মাংসই মাছে যি খায় তাকে পাব খালি আগত পকেট আৰু মাল থাকিলে হ'ল আৰু গাইজ উভতাৰ টাইমতে দেখা পাই গ'লোঁ জিলিপি মানে আৰু গৰম যিহেতু বনাই আছে আৰু ময়ো খাই ল'লোঁ চান্সতে মানে টেষ্টিং আৰু লৈ লওঁ মানে ঘৰৰ কাৰণেও আৰু যাওঁ মানে এবাৰ তো আজিৰ ভিডিঅ' ইমানে আকৌ এবাৰ সকলোলৈ নৱবৰ্ষৰ আন্তৰিক মোৰ মনৰ পৰা শুভেচ্ছা যাচিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই তো বাই বাই টাটা জয় আই অসম